গল্প পাঠ ডক্টৰ দেৱপ্ৰতিম হাজৰিকাৰ গল্প উপপাদ্য গল্পটি 2012 চনৰ সাতসৰী আলোচনীৰ মাৰ্চ মাহৰ সংখ্যাটিত প্ৰকাশ পাইছিল। ভৰ দুপৰীয়া ৰেল ষ্টেচনটোৰ ব্যস্ততা ক্ৰমাৎ বাঢ়ি আহিছে। ঠেলাঠেলি ৰেলগাড়ীৰ উকি মূৰত এবোজা বস্তু কঢ়িয়াই কুলিবোৰৰ ব্যস্ত দৌৰ। এই দৌৰা দৌৰি হৈছৈ হট্টগোলৰ মাজেদি সৰকি কোনোমতে ডবাটো বিচাৰি উলিয়ালোঁ। কোচ নম্বৰ D3 ঠিকেই আছে। এতিয়া যদি অন্য যাত্ৰীবোৰো ভাল পাওঁ তেন্তে পুনত শুৱগা। চিটটো বিচাৰি উলিয়ালোঁ। বিশেষ মানুহ নাই। দুজনী প্ৰায় সমবয়সীয়া ছোৱালী তাত পঢ়ি আছে চাগৈ। মনতে ভাবিলোঁ, যাহ চিনাকিটো হমেই। এজন ধুতি পাঞ্জাবী পিন্ধা দেখিলে সাহিত্যিক যেন ধাৰণা হোৱা আদহীয়া মানুহ। ভাল হ'ব, দেশ দুনিয়াৰ গপ মাৰিব পৰা যাব। মনটো ভাল লাগি গ'ল। বহুত দিনৰ মূৰত ৰেলগাড়ীত উঠিছোঁ। দিল্লীলৈ যাম। ইউনিভাৰ্চিটিত এখন ছেমিনাৰ আছে MIL ডিপাৰ্টমেণ্টত। তাৰ পৰা JNU লৈ যাম। 15 বছৰৰ অধ্যাপনাৰে মই সাহিত্য আৰু ভাষাৰ কিছু নতুন নতুন দিশ বাহিৰ কৰিছোঁ। সেইবোৰৰ ওপৰত বক্তব্য আগবঢ়াব লাগে। এয়াৰ বেগটো সামৰি খিৰিকীৰ কাষত বহি লৈছোঁ। ট্ৰেইনখন চলা নাই। বাহিৰলৈ চাই আছোঁ। একেই দৌৰা দৌৰি ভাগম ভাগ। মানুহবোৰৰ চকু মুখত উৎকণ্ঠা বিৰক্তিৰ মিশ্ৰিত ৰেখা। অকস্মাত চকুত থিৰ হৈ গ'ল অমৰ। প্লেটফৰ্মৰ লোহাৰ বেঞ্চখনত কিবা ভাবি বহি আছে। হাত জোকাৰিলোঁ। ঐ অমৰ, কি চাই আছ? ক'ৰবালৈ যাবি নেকি? অঁ, মই দিল্লীলৈ যাম, ইউনিভাৰ্চিটি। তই? ৰেলগাড়ীখনে উকি মাৰিছে। লাহে লাহে তাৰ গতি আৰম্ভ হৈছে। মই বাহিৰলৈ চাই আছোঁ। বহি থকা বেঞ্চখনত অমৰ নাই। সি ক'লৈ গ'ল? ৰেল ষ্টেচনৰ ভিৰ ভাৰৰ মাজত তাক দেখা নাই। ৰেলগাড়ীখনে গতি কৰিছে। ষ্টেচনটো এৰি থৈ আহিছোঁ। ভিৰ ভাৰ হৈ হাল্লাবোৰ এৰি থৈ আহিছোঁ। গাড়ীখন নিজৰ পথত আগবাঢ়িছে। অকলশৰীয়া ৰেলগাড়ী। ডবাৰ ভিতৰত যাত্ৰীবোৰো অকলশৰীয়া। প্ৰত্যেকেই কিবা নহয় কিবা এটা এৰি থৈ আহিছে। এনেদৰে ৰেলগাড়ীখনৰ মাজতে চলি আছে এৰি থৈ অহা আৰু বিচাৰি পোৱাৰ বহুতো নাটক। জীৱনৰ বহুত জটিল সমীকৰণ সহজ উপপাদ্যৰেও উলিয়াব পাৰি। আপোনাৰ বন্ধুৱে আপোনাক বহু দূৰলৈকে হাত বাউল দিছিল। সন্মুখৰ চিটত বহি থকা ছোৱালী এজনীয়ে মাত দিলে। হয় নেকি? মই নেদেখিলোঁ। তেখেতে আপোনাক চিঞৰি মতা শুনিছিলোঁ। মই নুশুনিলোঁ। বৰ আপোন বন্ধু আছিল। হয়, কলেজীয়া দিনৰে। তেখেতো চাগৈ এইখন ট্ৰেইনেৰেই ক'ৰবাত উঠিছে। লগ পাই যাব পাৰে। এয়াৰ কণ্ডিশ্যন কোচৰ খিৰিকীবোৰ কিদৰে বিচ্ছিন্ন কৰি দিয়ে আমাক সৰ্বসাধাৰণ মানুহৰ পৰা। মই মাতিলোঁ, অমৰে শুনা নাপালে, আৰু মই শুনা নাপালোঁ তাৰ মাত। বিৰক্তিকৰ হৈ উঠে এই আৰাম। কি বা ভাবিছে সি? প্ৰথমবাৰৰ বাবে মোৰ ৰেলগাড়ীৰ AC ডবাবোৰৰ ওপৰত খং উঠিছে। বুজিছে ডাঙৰীয়া, আমিবোৰ যে ক্ৰমাৎ যন্ত্ৰমানৱ হৈ পৰিছোঁ, তাৰ বাবে এইবোৰ কাৰকেই যথেষ্ট। সাধাৰণ মানুহৰ স্তৰলৈ যাবলৈ হ'লে আমি নিজকে সাধাৰণ মানুহ হিচাপে গঢ়িব লাগিব। সাহিত্যিক যেন লগা মানুহজনে ক'লে। এৰা, আপুনি সঁচা কথাই কৈছে।
নহয় চিন্তাধাৰাহে প্ৰধান কথা। চিম্পেথি নহয়, এম্পেথিৰ প্ৰয়োজন। আনজনী ছোৱালীয়ে তাইৰ আলোচনীখনৰ পৰা মূৰ নতলাকৈ ক'লে। আৰু আমাৰ এইটোৱে ভুল ধাৰণা যে আমি নিজকে আনতকৈ বেলেগ বুলি ভাবোঁ। আমি সকলোবোৰ সমাজৰ একো স্তৰ, এটা স্তৰৰ পৰা আনটো স্তৰলৈ যাবলৈ সাধনা লাগিব। তুমি দিল্লীত পঢ়ি আছা? মই সুধিলোঁ। হয়, দিল্লী স্কুল অফ ইকনমিক্সত। আৰু তুমি? আনজনী ছোৱালীক সুধিলোঁ। তাই ইতিমধ্যে আমাৰ কথা বাৰ্তাৰ পৰা আঁতৰি বাহিৰৰ প্ৰকৃতিৰ লগত নিজকে একাকাৰ কৰি দিছিল মনৰ মাজেৰে। আমাৰ কথা শুনি তাই আকৌ দবাটোলৈ ঘূৰি আহিল। মই কিৰোৰিমল কলেজত হিষ্টৰী পঢ়ি আছোঁ। আৰু মই মোৰ চিনাকিটো দিব খুজিছিলোঁ। দুয়োজনীয়ে প্ৰায় একেলগে ক'লে, আপোনাক সকলোৱে চিনি পায়। এখেত শ্ৰীযুত প্ৰিয়ৰাম দাস, অসমৰ এজন বিশিষ্ট লোকসাহিত্য সংস্কৃতিৰ গৱেষক। সাহিত্যিক যেন লগা মানুহজনৰ লগত ছোৱালীজনীয়ে মোক চিনাকি কৰি দিলে। মই যেন আকাশৰ পৰাহে সৰি পৰিলোঁ। সুদীৰ্ঘ 15টা বছৰ সাহিত্য সংস্কৃতিৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ আগত বক্তৃতা দিছোঁ, অথচ এইজন মানুহৰ বিষয়ে নাজানো, যিজনে অসমৰ লোকসাহিত্যৰাজিক ইংৰাজীলৈ অনুবাদ কৰি জনপ্ৰিয় কৰিছে। বিশ্ব সাহিত্যৰ পঢ়ুৱৈক ইয়াৰ চিনাকি দিছে। সঁচাকৈ নিশিতাই কোৱা কথাষাৰেই সঁচা। কাৰোবাক বুজিবলৈ চিম্পেথি নহয়, এম্পেথিৰহে প্ৰয়োজন। ৰেলগাড়ীখনে তীব্ৰ বেগত গতি কৰিছে। এৰি থৈ গৈছে ঘৰ দুৱাৰ, গছ গছনি, নদ নদী সকলো। আৰু আমি সকলো আগবাঢ়িছোঁ ৰেলগাড়ীৰ ক্ৰমগতিত। প্ৰসাৰিত কৰিছোঁ আমাৰ চিন্তাৰ শাখা প্ৰশাখা। ৰেলগাড়ীৰে গ'লে মোৰ বৰ দুখ লাগে। কিবা এটা এৰাব নোৱাৰা, বুজাব নোৱাৰা দুখ। কি দুখ আমি নাজানো, তথাপি দুখ লাগে। আমাৰো হয়। আচলতে এৰি থৈ অহাবোৰে আমাক বেছি আকৰ্ষণ কৰে, নিশিতাই ক'লে। মই তাইলৈ চালোঁ। বৰ সপ্ৰতিভ ছোৱালীজনী। দৈহিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা গাভৰু বয়সক তাইৰ চিন্তাই গাম্ভীৰ্য প্ৰদান কৰিছে। তাইৰ কথা কোৱাৰ ভংগী, চিন্তা কৰাৰ ধৰণ সকলোবোৰে মোক বৰকৈ আকৰ্ষণ কৰিছে। ইমান একে, ইমান মিল সকলোতে। মই যেন আকৌ মোৰ অতীতলৈ ঘূৰি গৈছোঁ। এৰি থৈ অহাবোৰে আমাক হাজাৰ দুখ দিলেও আমি অতীতক বেয়া পাব নোৱাৰোঁ, কাৰণ মানুহ জীয়াই থাকে অতীতৰ মাজতহে। মোলৈকে চাওক, গোটেই জীৱনটো ককা আইতা আজো ককাৰ দিনৰ কথা বতৰাৰ মাজতে পাৰ কৰিছোঁ। তেওঁলোকৰ কথা শুনিছোঁ। এতিয়াও যদি দুখ বেজাৰত টোপনি নাহে, আজো আইতাগৰাকীয়ে যেন নিচুকনি গীত গাই শুৱাইছে। তৰা লেখা ৰাতিবোৰত চোতালত বহি ককা আজো ককাৰ মুখৰ সাধু শুনিছোঁ। এক গভীৰ প্ৰশান্তিত মই তেতিয়া টোপনি যাওঁ। সপোনতে তেওঁলোকৰ কথাবোৰে আমনি কৰে। সপোনতে যাদুপৰীৰ যাদুদণ্ডৰে যেন সকলো সলনি কৰি পেলায়। মই সংকল্প ল'লোঁ, মই তেওঁলোকক জীয়াই ৰাখিম। যিদিনাই সংকল্প ল'লোঁ, সিদিনাই যেন শ্মশানৰ পৰা উঠি আহিল মোৰ ককা, আজো ককা, আইতা, মোৰ পিতা, সকলোৱে যেন আশীৰ্বাদে জুলুকা দি গ'ল। আজি মই সুখী। মোৰ জীৱনৰ লক্ষ্য মই পালন কৰিছোঁ। দাসে কথাবোৰ কৈ গৈছিল। আমি সেয়ে আপোনাৰ ওচৰত কৃতজ্ঞ বৰদেউতা। উই আৰ ৰিয়েলি থেংকফুল টু ইউ। আপুনি আমাৰ সঁচা পৃথিৱীখন হেৰাই যাবলৈ দিয়া নাই। দেখিছেনে ডাঙৰীয়া, আমি অধপাতে যোৱা বুলি কোৱা নৱপ্ৰজন্মৰ চিন্তা আমাতকৈ বহুত উচ্চ। ইমান দিনে সাহিত্য তত্ত্বৰ বিভিন্ন কথা আলোচনা কৰিছোঁ। লোকসাহিত্য লোকভাষাৰ গৱেষণাও কৰিছোঁ। কিন্তু ক'তা ইমান আন্তৰিকতা কোনোদিনেই অনুভৱ কৰা নাছিলোঁ। ৰেলগাড়ীৰ এই সৰু অংশটো যেন মোৰ বাবে আজি এক উত্তৰাধুনিক পৃথিৱীৰ ৰূপত দেখা দিছে। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ আগত বক্তৃতাত কৈছোঁ। মহা আখ্যানৰ বিশ্বাসযোগ্যতা হ্ৰাস পোৱাৰ লগে লগে
লেখক আৰু পাঠৰ প্ৰেক্ষিত অৰ্থাৎ পাৰ্চপেক্টিভ বহুমুখী হৈ পৰিল। আমি লক্ষ্য কৰিব পাৰোঁ যে উত্তৰাধুনিকতাবাদী সাহিত্যই কোনো শৈলী বা প্ৰকৰণৰ প্ৰভাৱ স্বীকাৰ নকৰে। পৰম্পৰাশ্ৰয়ী শৈলীৰ পৰিৱৰ্তে নিত্য নতুন পৰীক্ষা নিৰীক্ষাৰে ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠতাৰ পৰিসীমা অতিক্ৰম কৰাটো উত্তৰাধুনিকতাবাদী সাহিত্যৰ বৈশিষ্ট্য। কিন্তু মোৰ এইবোৰ বক্তৃতাত নতুনত্ব ক'ত? আন্তৰিকতা শূন্য। জীৱনৰ অতীতমুখিতাৰ লগত কিমান গভীৰ মোৰ চিন্তা। মই আঁত হেৰুৱাই পেলাইছোঁ। অন্বেষা, তুমি একো নোকোৱা? কি চাই আছা বাহিৰলৈ ইমানকৈ? পৰিৱেশটো বন্ধুত্বপূৰ্ণ কৰি তুলিবৰ বাবে সুধিলোঁ। নাই, কিনো ক'ম। এই এনেকুৱাই অনবৰতে কিতাপৰ মাজত ডুবি থাকিবলৈ পালে ভাল পায়। অন্বেষাই গল্প লিখে আৰু মনে মনে কবিতাও। ক'ত কবিতা লিখিলোঁ, মিছাকৈ নকবি। তুমি যোৱাৰ পাছত অকলশৰীয়া কপৌজনীয়ে কান্দিছিল। নদীখনৰ উচুপনি মোৰ কাণত বাজিছিল। সপোন এটা বিচাৰি তুমি হেৰাই গ'লা আৰু মই কান্দিছোঁ তুমি নামৰ সপোনটো হেৰুৱাৰ বেজাৰত। অন্বেষা, সেইবোৰ কবিতা নহয় নেকি তেন্তে? বাহ অন্বেষা, তুমিচোন বৰ সুন্দৰ কবিতা লিখা। আমি সঁচাকৈ উৎসাহী হৈ পৰিছিলোঁ। লাজ আৰু অভিমানত দুগাল ৰঙা পৰিছিল তাইৰ। সাতোটা সূৰুজৰ সোণালী আভাই তাইৰ গালে মুখে উমলিছিলহি। মই যেন ঘূৰাই পাইছিলোঁ। ক'ব নোৱাৰাকৈ গুণগুণাই উঠিছিলোঁ প্ৰেমৰ কবিতা। আবেলিৰ বেলিটো মূৰত লৈ ঘূৰি আহিছোঁ। তুমি থকা হ'লে ক'লাহেঁতেন ছাতিৰ তললৈ আহা আৰু মেলি ধৰিলাহেঁতেন ছাঁ আৰু পোহৰৰ আধৰুৱা ছাতি। গৈ গৈ ভাগৰ নলগা বহুতো পথত আমি ঘূৰি ফুৰিছিলোঁ। হাতত হাত, ভৰিৰ ধূলিৰে মায়াময় গৰখীয়া বাট। মূৰৰ ওপৰত তমোময় ৰ'দ, ছাতিৰ তলত তুমি আৰু মই। সকলো উৎসাহী হৈ উঠিছিলোঁ। অতি কম সময়তে আমি আমাৰ বাবে এখন পৃথিৱী সাজি লৈছিলোঁ। এখন উত্তৰাধুনিক পৃথিৱী, য'ত কোনো পৰম্পৰাৰ বান্ধোন নাই। আছে মাথো উত্তৰণৰ চিন্তা, ঐতিহ্যৰ বাটেৰে জীৱনটোক জুখি চোৱাৰ তীব্ৰ জুগুপ্সা। গিভ মি ছাম ছানশ্বাইন, গিভ মি ছাম ৰেইন। অন্বেষাৰ মোবাইল ফোনত এটা গান বাজিছে। মোক অলপ সূৰ্যোদয় আৰু অলপ বৰষুণ লাগে। বৰষুণৰ কথা ভাবিলে মনটো সৌ অতীতলৈ উৰা মাৰে। গাঁৱৰ পথাৰত বৰষুণত তিতি থকাৰ কথাবোৰ। সেইজাক বৰষুণৰ দুটা টোপাল যেন এতিয়াহে মোৰ গাত পৰিল। কাগজৰ নাও সাজিলোঁ, উটুৱাই দিলোঁ। কলেজৰ হোষ্টেলত বৰষুণৰ আবেলি এটাত কাগজৰ নাও সাজি সাজি অমৰে সেইবোৰ পানীত উটুৱাই দি কৈছিল, বুজিছ, আমাৰ জীৱনটো সেই কাগজৰ নাৱৰ দৰে। কেতিয়া সেমেকি উৱলি যাওঁ কোনো ঠিকনা নাই। তই কেতিয়াবা এনেদৰে মানুহ উটি বাঢ়ি ফুৰা দেখিছনে? জীয়া মানুহ। কোনোদিন কাৰো আগত মুকলি নকৰা বহুতো পৃষ্ঠাৰ এখন কিতাপহে যে সি মোৰ আগত মেলি ধৰিছিল। বাৰিষাৰ ঢলত হেৰাই গৈছিল সিহঁতৰ সমস্ত খেতি মাটি। মথাউৰি ভাগিছিল। বালি আৰু কলগছৰে সজা মথাউৰি পানীৰ সোঁতত খহি পৰিছিল। মথাউৰি নিৰ্মাণ কৰা ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওচৰত তীব্ৰ প্ৰতিবাদ জনাইছিল তাৰ ককায়েকে। তাৰ ককায়েকৰ নেতৃত্বতে মানুহবোৰ পুনৰ ঠন ধৰি উঠিছিল। কিন্তু সকলো নিশেষ কৰি দিবৰ চক্ৰান্তত এদিন তাৰ ককায়েকৰ উৱলি যোৱা দেহ পানীজুৱলিত উদ্ধাৰ কৰিছিল মানুহবোৰে। উজাৰ খাই অহা চকুপানীক ভেটা দিব পৰা নাছিল কোনেও। সেই চকুপানীৰ বিচাৰ শুদ্ধ আছিল। ঠিকাদাৰ জেললৈ গৈছিল আৰু ইঞ্জিনিয়াৰে চাকৰি হেৰুৱালে। কিন্তু পুত্ৰহাৰা মাতৃয়ে কোনোদিন আৰু চকু নেমেলিলে। অমৰক
একো ক'ব পৰা নাছিলোঁ। মাত্ৰ তাৰ কান্ধত হাত থৈছিলোঁ, যেন কৈছিলোঁ মোৰ সহমৰ্মিতাৰ কথা। তেতিয়াৰ পৰা আমি বেছি বন্ধু হৈ পৰিছিলোঁ। সঁচাকৈ সহানুভূতি নহয়, সহমৰ্মিতাহে সঁচা। এই কণমানি ছোৱালীজনীয়ে ইমান গভীৰভাৱে চিন্তা কৰে কথাবোৰ। প্ৰজ্ঞাৰ সাধনা অবিহনে জীৱন সঁচাই অৰ্থহীন। আমাৰ সমস্যা, আমাৰ সংঘাত সকলোৰে সমাধান আমাৰ ওচৰতে আছে। ঠিক মনত পৰিছে, কলেজত এবাৰ দুজন ছাত্ৰৰ মাজত কিবা কথাত কাজিয়া লাগিল, সাধাৰণ কিবা কথাৰ কাৰণে। কাৰণটো কাৰোৰে মনত নাই। কাজিয়া প্ৰসংগত এজনে আনজনৰ সম্প্ৰদায়ক লৈ কিবা বেয়াকৈ গালি পাৰিলে। আনজনো পৰিমৰা ভকত নাছিল। হঠাৎ সম্প্ৰদায়ৰ প্ৰশ্ন অহাত সকলো উত্তেজিত হৈ পৰিল। ৰাতি ৰাতি হোষ্টেলত সভা হ'ল। গোটেই কলেজখনতে এক চেপা উত্তেজনা। কাজিয়া কৰা ল'ৰা দুজনক ঘৰলৈ পঠাই দিয়া হ'ল। দুদিন পাছত দুয়োজন ছাত্ৰ ঘূৰি আহিল আৰু সকলোকে আচৰিত কৰি সিহঁত আকৌ আগৰ দৰে বন্ধু হৈ পৰিল। সাধাৰণ যেন লগা কথাবোৰ আজি মোৰ চকুত অসাধাৰণ হৈ পৰিছে। ভুল দুয়োজনে কৰিছিল আৰু ভুলৰ শুধৰণি কৰি সিহঁত পুনৰ বন্ধু হৈ পৰিল। কিন্তু অন্যসকলেতো কাজিয়া কৰা নাছিল। সিহঁতি মাথো আৱেগিক হৈ কিবা এটা কৰিবলৈ উদ্যাউল হৈ পৰিছিল। হিতাহিত জ্ঞান সিহঁতৰ নাছিল। বহুত দিনৰ মূৰত মানুহবোৰ এটা ভাল শিক্ষা হ'ল। অমৰে ৰাতি হোষ্টেলত শুই শুই কৈছিল,